হেল্ল' গাইজ, আজি চুটৰ শেষ দিন আৰু সেইবাবে আমি অলপ ফুৰিবলৈ গৈছোঁ। আমি এতিয়া গৈ আছোঁ হাতেখাটিলে আৰু এতিয়া হাতেখাটিলে গৈ তাত চট পূজা পাতে। চট পূজা আপোনালোকক কি ধৰণে হয় তাত আপোনালোকক দেখাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া ব'লক গৈ থাকোঁ। আৰু এইফালে চাব পাৰে মেইন মানে যোনটো ছট পূজাৰ হেৰিটো ন, এইটো হয়, এয়া হয় আৰু ইয়াত ছোৱালী তোৱালী ৰখা দেই, তুমি আইচক্ৰীম বিকা। ফাইনেলি মানে আহি ভাল লাগিছে, খুবেই ভাল লাগিছে আৰু আজিতো ইয়াত কি হয় আৰু নেক্সট আৰু লাষ্টলৈকে আপোনালোকক দেখাই আহিব। এই পাই গ'লো হৈ ইয়াত ছট পূজা হৈ আছে আৰু এতিয়া আমি এইবিলাক বস্তুবিলাক চাইছোঁ মেলিছোঁ। এইবিলাক চব হেৰি নেকি? চব 100 টকা আৰু এইবিলাক কি ফটা পইচাবিলাক দিলে কি এক্সচেঞ্জত কি দিয়ে? 50 টকা দিলে 25 টকা দিব। 25 টকা হাফ পইচা? অঁ, 50 দিব। অঁ অঁ, ভিডিঅ' বনাইছোঁ, ব্লগ এটা আছে মানে ইউটিউব চেনেল আছে, ব্লগ বনাই আছোঁ। ছোৱালী পাব নেকি? ছোৱালী নাপায় মানে ই চিংগল হয়, চিংগল এই ছোৱালী বিচাৰি আছে। আপুনি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, পি ডি ব্লগ সোণাৰী বুলি আছে। অঁ ঠিক আছে। চ' মেলাত আহি বহুত ভাল লাগিছে, ভাল লাগিবই। কাঁহী পাতি ল'ব পাৰে, আপোনালোকৰ বিয়াত কাম দিব। कुछ देखते हैं। বাহিৰবিলাক কেনেকৈ বাৰু? 30 টকা। বাপৰে, বাঢ়ি বাদক মাধৱ দাস। কেনেকুৱা লাগিছে অলপ অনুভৱটো ক'ব নেকি? ইয়ালৈ আহি পিনে কেনেকুৱা লাগিছে? বহুতে ধুনীয়া, এইবাৰ চালিয়ামা লাগিছে। কিবা ক'ব, কেনেকুৱা লাগিছে? একদম ধুনীয়া লাগিছে, মজা মজা, থেংক ইউ। অঁ থেংক ইউ। এতিয়া আমি গৈছোঁ ইয়াত কুলফি খাবলৈ। কুলফি কেনেকুৱা বনাই চাওঁগৈ। সেইটো গলা খাম, কলা নে গলা খাবা তুমি? যাওঁ ব'ল, ইয়াত প্ৰায়
কেটকিয়া 30 টকা আবি 20 টকা বেছি লৈছে না 20 টকা হ'ব লাগে টাউনতে 20 টকা 20 টকা হাই কুলফি হা কি পয়সা আমি কো পাইছো আমি চিন্তা কো পাইছো তুমি যে এই বয়া আছে यार কালি মই হয়তো মারওয়া হাজিরা মুকো লইলো কোন হাজিরা 30 টাকা পই যায় 1 টাকা লাভ পাবে ইয়া কুলফি খাইছো আৰু এও বনাইছে ইয়াত মানে এইবিলাক কি দিয়া হৈছে কৈ দিয়াচোন অলপ সেইবিলাক দিয়া হৈছে ন ইয়ালৈ আহিব আপোনালোকে আহিব আৰু আপোনালোকৰ ৰিয়েল ঘৰ ক'ত তিনিচুকীয়া ন তিনিচুকীয়া মেইন টাউনত আছে নি আপোনালোকৰ এনেকুৱা দোকান আছে ন তিনিচুকীয়াত যাব এই ভাইটি আপুনি চিনি পাই যাব বাৰু ভিডিঅ'ত চাই ল'ব আৰু এওঁ তাত গৈ পিনে আপোনালোকে খাব কুলফি বহুত ধুনীয়াকৈ বনাইছে সোৱাদ লাগিছে টেষ্টি আছে আৰু এইফালে চাব পাৰে কিমান মানুহ চব গোটেই ঘামি তেতিয়া এদাই হৈ গৈছোঁ ইমান মানুহ চট মেলা চাবলৈ আহিছে ইমান ভিৰ আৰু কেতিয়াও মানে এনেকুৱা মানে এক্সপিৰিয়েঞ্চ মই লোৱা নাই আজি বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ পাইছোঁ মই কি ক'ম আৰু ইমান ভিৰ ओ रियाज दा ओ कैसे हो गैंग देखो सॉरी बहुत धुनिया धुनिया ছোৱালীবিলাক আহিছে এইবিলাক চাব পাৰে মছালি মুকে দেখা ৰগলা চাও দিছে আৰু এতিয়া আমি ইয়াৰ ভিতৰত আছোঁ আৰু এতিয়া ইয়াত আপোনালোকে চাব ইয়াত কেনেকৈ মানুহ 4জন কেনেকৈ বহিব সেইবিলাক আপোনালোকে দেখিবলৈ পাইছে চাই লওক ভিডিঅ' চাব পাৰে ধর্মীয় অনুষ্ঠান আজকাল প্রকাশ হয়েছে আমি 4:30 করতে কিছু বরফের কার্যক্রম লগানো সমাপ্ত করা আমি দেখা পাইছি আৰু এই বিহুৰ মাজতে এটা দুৰ্ঘটনা ঘটি গ'ল আৰু ইয়াতে হঠাৎ এতিয়া এক্সিডেণ্ট হৈ পিনে এই এজন ল'ৰাৰ মৃত্যু হৈ গ'ল আৰু এজন বাচিলে বাৰু এতিয়া এয়া হস্পিটেললৈ নি আছে চাওক এক্সিডেণ্ট হৈ গ'ল বহুত মানে ল'ৰাটো মৰি গ'ল যদিও ঠিক নাই মানে এই বিকাশ ক'ৰ হয় ল'ৰাটো হাবিখাটি হয় কি খতম নেকি এটা গ'ল এই চালা